মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক 2021-22 বৰ্ষৰ নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ এক্সামিনেশ্যনৰ মেণ্টেল এবিলিটি টেষ্ট এই পেপাৰখনৰ শুদ্ধ উত্তৰবোৰ জনাবলৈ ওলাইছোঁ। এই পেপাৰখনত কি প্ৰশ্ন আছিল আৰু সেই প্ৰশ্নসমূহৰ কোনবোৰ উত্তৰ শুদ্ধ তাক জানিবলৈ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু লগৰীয়া বন্ধুৰ লগত শ্বেয়াৰ কৰিবা আৰু কমেণ্টত জনাবা যে তোমালোকে এই পেপাৰখনত কিমান নম্বৰ স্ক'ৰ কৰিব পাৰিছা। তেন্তে ব'লা আমি প্ৰথমতে 1 নম্বৰ প্ৰশ্নটো চাওঁ। 1 নম্বৰ প্ৰশ্নটোৰ যিটো আছে পিচ ক্ৰিকেটৰ সৈতে সম্পৰ্ক হ'লে এৰেনা সম্পৰ্ক হ'ব কাৰ লগত? ৰেচলিঙৰ লগত। ডি অপশ্যনটো শুদ্ধ হ'ব ইয়াৰ। তাৰপিছত পৰমাণুৰ অণুৰ সৈতে সম্পৰ্ক থাকিলে কোষৰ সম্পৰ্ক থাকিব কাৰ লগত? জীৱাণুৰ লগত। 3 নম্বৰ প্ৰশ্নটো ফুলৰ সম্পৰ্ক পাহিৰ সৈতে হ'লে কিতাপৰ সম্পৰ্ক কাৰ লগত হ'ব? কিতাপৰ সম্পৰ্ক হ'ব পৃষ্ঠাৰ লগত। এ অপশ্যনটো ইয়াৰ বাবে শুদ্ধ অপশ্যন। তাৰপিছত ডুমাৰ সম্পৰ্ক ৰাছিয়াৰ সৈতে হ'লে চৰাৰ সম্পৰ্ক থাকিব আফগানিস্তানৰ লগত। বি অপশ্যনটো শুদ্ধ হ'ব। ঠিক সেইদৰে 5 নম্বৰ প্ৰশ্নটো আছিল কোঙ্কণীৰ সম্পৰ্ক গোৱাৰ সৈতে হ'লে ডগ্ৰীৰ সম্পৰ্ক হ'ব জম্মু এণ্ড কাশ্মীৰ। চি অপশ্যনটো ইয়াৰ শুদ্ধ। 6 নম্বৰ প্ৰশ্নটোত তলত দিয়া শুদ্ধ অনুৰূপটো বাছিব দিছে। ইয়াত যদি শুদ্ধ অনুৰূপ তোমালোকে বাছিছা তেনেহ'লে কোনটো হ'ব চোৱা। 6 নম্বৰ মহাৰাষ্ট্ৰ ভাৰত, টেক্সাছ হ'ব USA। অপশ্যন ডিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 7 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা। 7 নম্বৰ প্ৰশ্নটোত দিয়া আছে ধনু কাৰ? পিষ্টল কাৰ লগত মিলিব? বুলেটৰ লগত মিলিব। পিষ্টলৰ বুলেট হ'ব। তাৰমানে অপশ্যন এটো হ'ব শুদ্ধ। ঠিক সেইদৰে নেক্সট কুৱেশ্যনটোলৈ যাওঁ। 8 নম্বৰ প্ৰশ্নটোত দিছে ৰিভাৰ, ষ্ট্ৰীম, অ'চিয়ান কুৱেশ্যন মাৰ্ক। তো ইয়াত নদী, সোঁত, সাগৰ কি হ'ব? এই তিনিওটাৰ ভিতৰত এটাও নিমিলে। ডিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 9 নম্বৰ প্ৰশ্নটো চোৱা। 9 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। 10 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। 11 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব টকা অপব্যৱহাৰ। লিখনিৰ কি হ'ব পাৰে? ইয়াত চুৰি কাৰ্যটো যিটো আছে এই চুৰি কাৰ্য নহয়। লিখনিৰ যদি অপব্যৱহাৰৰ লগত মিলাব যাওঁ মিছ এপ্ৰপ্ৰিয়েট, তাৰমানে মই ইয়াত দি দিম অপশ্যন এটো হ'ব শুদ্ধ মোৰ মতে। এইটো মই 100% চিয়'ৰ নহয়, যদিও মই ভাবোঁ এইটো অপশ্যন এটোৱেই শুদ্ধ হ'ব। এতিয়া নেক্সট কুৱেশ্যনটোত যাওঁ। কুৱেশ্যন নম্বৰ 12ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি MLK। ঠিক সেইদৰে কুৱেশ্যন নম্বৰ 13। কুৱেশ্যন নম্বৰ 13টোৰ শুদ্ধ উত্তৰ হ'ব 63 হৈ গৈছে 63 মিলি আছে 21ৰ লগত, তেনেহ'লে 27 মিলিব 9ৰ লগত। অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত কুৱেশ্যন নম্বৰ 14ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পেণ্টাগন চিত্ৰ। ঠিক সেইদৰে এতিয়া মই কুৱেশ্যন নম্বৰ 15টো দেখুৱাব লৈছোঁ। কুৱেশ্যন নম্বৰ 15টোৰ অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ। 16 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব 16 নম্বৰ প্ৰশ্নটো চাই লোৱা। নাবিক কম্পাছ, গতিকে ডক্টৰ ষ্টেথোস্কোপ হ'ব। এইটো হ'ব বি অপশ্যনটো শুদ্ধ। কুৱেশ্যন নম্বৰ 17 কোষ যদি চাইটলজি হয় তেতিয়াহ'লে বি অপশ্যনটো শুদ্ধ হ'ব ইনচেক্ট এণ্টম'লজি হ'ব। বি অপশ্যনটো ইয়াৰ শুদ্ধ উত্তৰ। ঠিক সেইদৰে কুৱেশ্যন নম্বৰ 18ৰ শুদ্ধ উত্তৰটো হ'ব 36 অৰ্থাৎ অপশ্যন এ। নেক্সট কুৱেশ্যন নম্বৰ 19। কুৱেশ্যন নম্বৰ 19টোত চোৱা বুক অথৰ, তাৰপিছত শুদ্ধ অপশ্যনটো হ'ব চি ঐকতান সুৰকাৰ, চিম্ফনী কম্প'জাৰ। এইটো হ'ব শুদ্ধ উত্তৰ।
ঠিক সেইদৰে 20 নম্বৰ প্ৰশ্নটো কুৱেশ্যন নম্বৰ 20 হালধীয়া নীলা ৰঙা এইকেইটা কি হয় আচলতে কি হয় ৰং অপশ্যন ডি টো হ'ব শুদ্ধ উত্তৰ এই ডি টো নেক্সট কুৱেশ্যন আছে ভেন চিত্ৰৰ প্ৰশ্নসমূহ মই আলোচনা কৰা নহ'ল গতিকে এতিয়া ইয়াৰ উত্তৰবিলাক মই কৈ আছোঁ কুৱেশ্যন নম্বৰ 21 ভ্ৰমণকাৰী ৰেল বাছ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চিত্ৰ এ কুৱেশ্যন নম্বৰ 22 ইয়াত চোৱা ইয়াত মেনেজাৰ শ্ৰমিক সন্থাক্ৰমী ইয়াত 4টা অপশ্যন দিয়া আছে আৰু চিত্ৰত 3টাৰহে প্ৰভিজন ৰখা হৈছে গতিকে ইয়াত 4টাৰ অপশ্যনটো ইয়াত দেখুৱাবলৈ চিত্ৰ মই পোৱাই নাই সেইকাৰণে মই ইয়াত সঠিকভাৱে উত্তৰটো তোমালোকক দিব পৰা নাই মোৰ ছাত্ৰী এগৰাকীয়ে লিখিছে ডি টো শুদ্ধ বুলি আৰু মই ইয়াৰ শুদ্ধ উত্তৰটো তোমালোকক এতিয়া দিব নোৱাৰিম কুৱেশ্যন নম্বৰ 23 টো চোৱা কুৱেশ্যন নম্বৰ 23 খাদ্য 2 চামুচ এইটো বুজাবলৈ ডি চিত্ৰটো উপযুক্ত হ'ব তাৰপিছত ডাক্তৰ শিক্ষক মহিলা এইটো বুজাবলৈ উপযুক্ত চিত্ৰটো হ'ব অপশ্যন বি ঠিক সেইদৰে কলম পেন্সিল কাগজ এইটো বুজাবলৈ উপযুক্ত চিত্ৰটো হ'ব অপশ্যন এ তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 26 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 50 তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 27 কুৱেশ্যন নম্বৰ 27ত কি আছে এবাৰ দেখাই কুৱেশ্যন নম্বৰ 27ত যেটো দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 11 + 9 20 + 10 30 বি টো হ'ব শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 28ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 15 কুৱেশ্যন নম্বৰ 29ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন মই এবাৰ চাই দিওঁ ৰ'বা ইয়াত 12 দি থোৱা আছে মই এবাৰ চাই লওঁ 981 আৰু এইফালে কি হ'ল 3 + 9 12 এইটো হ'ব 12 অপশ্যন চি টোৱে হ'ল শুদ্ধ কুৱেশ্যন নম্বৰ 30 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অপশ্যন ডি বুলি কৈছোঁ অপশ্যন এ টো হ'ব শুদ্ধ উত্তৰ এই প্ৰশ্নবোধক চিহ্নত ডি আখৰটো বহিব ঠিক সেইদৰে কুৱেশ্যন নম্বৰ 31 ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি তাৰপিছত কুৱেশ্যন নম্বৰ 32 ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 39 ঠিক সেইদৰে কুৱেশ্যন নম্বৰ 33 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কুৱেশ্যন নম্বৰ 34ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি তাৰপিছত হৈ গ'ল কুৱেশ্যন নম্বৰ 35 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আৰু নেক্সট কুৱেশ্যনটো চোৱা 36 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি তাৰপিছত 37 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কুৱেশ্যন নম্বৰ 38ৰ মই এইটো চেক কৰা নাই মই চেক কৰি লওঁ ৰ'বা চেক কৰি পাই মই তোমালোকক কৈ আছোঁ 38 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 9 নেক্সট 39 নম্বৰ কুৱেশ্যনটো এইটো মই চেক কৰি লওঁ তাৰপিছত কৈ আছোঁ কুৱেশ্যন নম্বৰ 39ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 4 কপিৰাইট এইচ কুৱেশ্যন নম্বৰ 13ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তাৰপিছত 40 কুৱেশ্যন নম্বৰ 40ৰ শুদ্ধ উত্তৰটো হ'ব বিটা অপশ্যন এ টো হ'ব শুদ্ধ উত্তৰ 49ৰ শুদ্ধ উত্তৰটো হ'ব কুৱেশ্যন নম্বৰ 39ৰ শুদ্ধ অপশ্যনটো হ'ল এ আৰু 40ৰো শুদ্ধ অপশ্যনটো হ'ল অপশ্যন এ এতিয়া 41 নম্বৰ কুৱেশ্যনটো তোমালোকে দেখা পাইছা কি আছে নৰ বিপৰীত ফালে কি থাকিব আমাক সুধিছে নৰ বিপৰীত ফালে ইয়াত মই পাইছোঁ ডি টো হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটোলৈ যাওঁ এটা চিত্ৰ দিয়া আছে এই চিত্ৰটোত আয়ত কিমান সংখ্যক আছে এনেধৰণৰ চিত্ৰত আয়তৰ সংখ্যা যদি উলিয়াবলৈ যোৱা তেতিয়া কি কৰিবা
এই আয়তবোৰৰ নম্বৰ দিবা 1 2 3 তাৰপিছত 1 2 3 পালোঁ যোগ কৰি দিয়া 1 2 3 3 3 6 এইফালে 1 2 3 3 3 6 এইফালে যোগফলটো পালোঁ 6 এইফালে যোগফল পালোঁ 6 6 6 গুণ কিমান হ'ব 36 আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 36 তাৰপিছত আহি গ'ল এটা বহুত সহজ প্ৰশ্ন এই প্ৰশ্নটোত ত্ৰিভুজ কেইটা আছে সুধিছে 1 2 আৰু এইফালে 1 এতিয়া এই 1 আৰু 2 যোগ কৰিলে কিমান পালোঁ 3 3 1 4 অপশ্যন বিটো হ'ব শুদ্ধ ত্ৰিভুজৰ সংখ্যা কিমানটা ত্ৰিভুজ আছে এতিয়া নেক্সট 44 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি কুৱেশ্যন নম্বৰ 45ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ঠিক সেইদৰে কুৱেশ্যন নম্বৰ 46ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কুৱেশ্যন নম্বৰ 47ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কুৱেশ্যন নম্বৰ 48ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 48ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ঠিক সেইদৰে 49ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কুৱেশ্যন নম্বৰ 50ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তাৰপিছত আহি গ'ল কুৱেশ্যন নম্বৰ 51ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নেক্সট 52 নম্বৰ কুৱেশ্যনটোত যাওঁ 52 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি নেক্সট কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 53ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ঠিক সেইদৰে কুৱেশ্যন নম্বৰ 54ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কুৱেশ্যন নম্বৰ 55ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নেক্সট কুৱেশ্যনটো হ'ব 56 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ অপশ্যন বি কুৱেশ্যন নম্বৰ 57 ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 58ৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি নেক্সট কুৱেশ্যন নম্বৰ 59ত আছে বল স্কুৱেৰ এইটো কি হ'ব আমি ক'ব লাগে এইটো মই চেক কৰা নাছিলোঁ যেহেতু ইয়াত চেক কৰা নাই কি দিব লাগিব মই বল দিছে বলত স্কুৱেৰ দিছে তাৰপিছত এইটো আহি গ'ল এনেকুৱা গতিকে আমি শুদ্ধ অপশ্যন হিচাপে ইয়াকে ল'ম 1 2 3 4 5 6 এইটো হৈ গ'ল আমাৰ শুদ্ধ উত্তৰ অপশ্যন বিটোক মই শুদ্ধ বুলি ভাবিছোঁ নেক্সট কুৱেশ্যনটো হ'ল 60 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কাৰণ এইটো দুটাৰ লগত মিলি আছে অপশ্যন ডিটো হ'ব শুদ্ধ কুৱেশ্যন নম্বৰ 61ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কুৱেশ্যন নম্বৰ 62 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কুৱেশ্যন নম্বৰ 63 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি তাৰপিছত কুৱেশ্যন নম্বৰ 64 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উইক ইয়াৰ দিয়া আছে 2:1 ছিজন ছেকেণ্ড এইটো চেক কৰা নাছিলোঁ কুৱেশ্যন নম্বৰ 64ৰ এনচাৰটো মই চেক কৰা নাই চেক কৰি পিছত জনাম তাৰপিছত ইয়াত অ'চিয়ানৰ 5টা আখৰ আছে চি 3টা আখৰ আছে ৱাটাৰত কেইটা আছে 4টা আৰু 4টা 1 2 3 4 5টা আৰু 4টা 5:4 ডিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰপিছত পেঞ্চিলটো আমাৰ মিলিছে এই ডিটো হ'ব শুদ্ধ উত্তৰ মই এবাৰ 64 নম্বৰ কুৱেশ্যনটো চেক কৰি লওঁ 64 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ অপশ্যনটো হ'ব 2:1 হোৱাৰ কাৰণটো মই বাৰু পিছত ক'ম প্ৰত্যেকটো প্ৰশ্নৰে যুক্তিসংগত উত্তৰ মই তোমালোকক আগবঢ়াম তোমালোকে ভিডিঅ'বোৰ চাই যাবা কুৱেশ্যন নম্বৰ 64ৰ এনচাৰটো হ'ব অপশ্যন চি বাকীবিলাকৰ উত্তৰ ক'লোৱেই নেক্সট কুৱেশ্যনটো যাওঁ কুৱেশ্যন নম্বৰ 67ৰ উত্তৰটো মই বিচাৰি পোৱা নাই গতিকে মই তোমালোকক 100% চিয়'ৰ দি পিনে এইটো উত্তৰ ক'ব নোৱাৰিম নেক্সট কুৱেশ্যনটোত যাওঁ 68ৰ শুদ্ধ উত্তৰটো হ'ল বি নেক্সট 69 ইয়াৰ শুদ্ধ উত্তৰ বি তাৰপিছত আহি গ'ল 70 কুৱেশ্যন নম্বৰ 70ৰ শুদ্ধ উত্তৰ হ'ল বি অপশ্যনটো হ'ব বি তাৰপিছত
কুৱেশ্যন নম্বৰ 71 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ অপশ্যন ডি। নেক্সট 72ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি। তাৰপিছত আহি গ'ল 74 ইয়াৰ শুদ্ধ উত্তৰটো এমিটাৰ, ভল্টমিটাৰ, গেলভেনোমিটাৰ আৰু বেৰোমিটাৰ। এইটো চোৱা অপশ্যন ডিটোৱে হ'ব ইয়াৰ শুদ্ধ। তাৰপিছত ইয়াত চোৱা 75 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। তাৰমানে ইয়াৰ 71ৰ পৰা 75লৈ গোটেইকেইটাৰে শুদ্ধ অপশ্যনটো ডি আছে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 76 ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি। তাৰপিছত কুৱেশ্যন নম্বৰ 77 ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ। কুৱেশ্যন নম্বৰ 78 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। কুৱেশ্যন নম্বৰ 79 ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। নেক্সট কুৱেশ্যন নম্বৰ 80 ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ। তাৰপিছত চোৱা 81 নম্বৰ কুৱেশ্যনটোৰ 4টা জাম্বল ৱৰ্ড দিয়া আছে। 4টা জাম্বল ৱৰ্ডক যদি শুদ্ধ কৰা এই 81ৰ শুদ্ধ উত্তৰটো হ'ব এ। তাৰপিছত 82ৰ শুদ্ধ উত্তৰটো হ'ব ডি। তাৰপিছত 83 ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেক্সট কুৱেশ্যনটো চোৱা 84ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। 85ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি আৰু 86ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি। কুৱেশ্যন নম্বৰ 87 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। ইয়াত কেইটা বৰ্গ আছে বুলি কৈছে? ইয়াত কেইটা বৰ্গ আছে? 10টা বৰ্গ আছে। কুৱেশ্যন নম্বৰ 88ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। কুৱেশ্যন নম্বৰ 89ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। এইটো কুৱেশ্যন নম্বৰ 90ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। তো ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল তোমালোকৰ মেণ্টেল এবিলিটি টেষ্ট পেপাৰখনৰ প্ৰশ্ন উত্তৰ। যথাসম্ভৱ মই প্ৰায় সকলোবোৰ প্ৰশ্নৰ উত্তৰে দিবলৈ চেষ্টা কৰিছিলোঁ। 2-এটা প্ৰশ্ন মই পৰা নাই। মই হয়তো মোৰ তাৰ ওপৰত নলেজ নাছিলে, সেইকাৰণে মই তোমালোকক উত্তৰ দিব পৰা নাই। যিকেইটা উত্তৰ দিছোঁ সেইখিনি 100% চিয়'ৰ হৈয়ে মই উত্তৰবোৰ দিছোঁ। তোমালোকে কিমান নম্বৰ পালা মোৰ ভিডিঅ'টো চাই তোমালোকে নম্বৰবোৰ গণি পেলাই কমেণ্টত জনাবা যে মেণ্টেল এবিলিটি টেষ্টত তোমালোকে 90ৰ ভিতৰত কিমান স্ক'ৰ কৰিবলৈ সক্ষম হ'লা। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। মই স্কলাষ্টিক এপ্টিটিউড টেষ্ট এই পেপাৰখনৰ মানে পেপাৰ 2ৰ এনচাৰখিনি মই অতি সোনকালে তোমালোকক প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিম। তেতিয়ালৈকে ভিডিঅ'বোৰ চাই থাকিবা আৰু লগৰীয়া বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা, যাতে তেওঁলোকেও ইয়াৰ পৰা এই চেনেলটোৰ পৰা কিবা কথা শিকিব পাৰে। ধন্যবাদ। জয় অসম।